নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনালোঁ আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ কাৰণ এখেতে গাড়ী চলাই আছে আৰু আজি আমি গৈ আছোঁ লখিমপুৰলৈ চ' ভাবিলোঁ ভিডিঅ' এটাকে শ্বুট কৰোঁ আৰু আমাৰ লগত আজি আছে ভাইটি সিও আমাৰ লগত গৈ আছে তো এতিয়া আমি পালোহি বৰহামজান পাৰ হ'লোঁ চ' এতিয়া গৈ আছোঁ আজি ঘৰলৈ লখিমপুৰ নাৰায়ণপুৰ এতিয়া আমি প্ৰায় ডিব্ৰুগড় পাম আৰু নাই পোৱা পাম এতিয়া ডিব্ৰুগড় পাইছোঁহি আৰু লাহেকৈ এয়া বকুল অভাৰব্ৰিজ হয় এখন বকুল অভাৰব্ৰিজ বাইপাছেদি আমি গৈ আছোঁ এতিয়া এখন একচুৱেলি ডিব্ৰুগড় বাইপাছ কানেক্ট কৰে তাৰপৰা কানেক্ট কৰি তাৰপৰা ডাইৰেক্ট আমি বাইপাছ ওলাই যাম টাউন সোমাওঁ আমি টাইমত বহুত ট্ৰেফিক প্ৰব্লেম থাকেতো সেইকাৰণে অলপ ভাল এই বাইপাছৰ ৰাস্তাটো যে একদম ইয়াতে ৰোলাৰ নমৰাকৈ বনাই দিলে হয় তাইক এইটো ৰোলাৰ কষ্টাৰ ৰাইড নিচিনা লাগে বাইপাছ খুব উবৰ খাবৰ একদম এই গাড়ীবোৰৰ হেৰি অফ ৰোডিং টেষ্ট ইয়াত কৰালে হৈ গ'ল চ' এতিয়া আমি গৈ আছোঁ আৰু এতিয়া বগীবিল ব্ৰিজ পাম আৰু বগীবিল নহয় বগীবিল ব্ৰিজ পোৱাৰ আগতে জগন্নাথ মন্দিৰ পাম জগন্নাথ মন্দিৰ পাম এতিয়া একদম পূৰা ঠাণ্ডাকৈ বহি আহি আছে বগীবিল আৰু হেৰিখন প্ৰায় একেই অকণমান কলাখন দিয়া ইয়াত তলত ব্ৰিজ আছে মানে ওপৰখন কৈছোঁ একে নহয় নে অলপ ইণ্ডিয়াৰ মানে চবচে বেষ্ট দীঘল ৰেল আৰু ৰেল কাম ৰোড দুইটা থকা ব্ৰিজ ধেমাজি ডিষ্ট্ৰিক্ট আমি এতিয়া ধেমাজিত সোমাইছোঁ আৰু ধেমাজিত অলপ সময় ৰওঁ মানে চাহ তাহ খাওঁ পুৰা ঘৰ হয় নাই বাৰু ঠাই ঠাই ন আছে ঠাই ঠাই ন একেটা আৰু ভাইটিয়ে কথা পাতি আছে তিনিচুকীয়াৰ পৰা লখিমপুৰ নাৰায়ণপুৰলৈ আহি থাকোঁতে কিমান এটা সুন্দৰ ধুনীয়া চাৰিওকাষে পৰিৱেশ বা পাহাৰ মন্দিৰ এনেকৈ পোৱা যায় আমি তাৰে এটা সুন্দৰ ভিডিঅ' বনাইছোঁ গতিকে আশা কৰোঁ চাই ভাল পাব আপোনালোকে
আমি এতিয়া বান্দৰদেৱা পালোহি। বান্দৰদেৱা ন? বান্দৰদেৱা পাহাৰ ভোগপুৰ। ভোগপুৰ। আৰু ইয়াত অকণমান ৰখিছোঁ। ইমান ধুনীয়া সঁচাকৈ। ইমান ধুনীয়া। বেলিটো পৰিব হৈ গ'ল, গতিকে আমাৰ আৰু ঘৰ পাবলৈ অলপ দূৰ বাকী আছে। সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। গতিকে চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।